नमस्कार बंधु बान्धवी तथा छात्र छात्रीসকল আপোনালোকক পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছো। এতিয়া আজি আমি জানিম জিউৰ নতুন যোনটো এসঅপি দিছে নতুন ফৰমেট এক্সাম দিবলৈ ওটিভি এক্সামৰ যোনটো ফৰমেট এসঅপি জাৰি কৰিছে তাৰ বিষয়ে আমি আজি ডিসকাস কৰিম। তোমালোকে আহি থকা এক্সাম 25 তাৰিখৰ পৰা এই এক্সামত কেনেকৈ ফৰমেটটো বনাব লাগে কি হাউ টু फॉर्मेट एन्सार शिफ्ट केनेके बनाब लागे तार विषय आज आमी डिस्कस करिम। तुमालोके प्रथमे এই বাউন্ডিংটো এনেকৈ বনাই লবা দেখিছানে এই বাউন্ডাৰীটো বনাই লবা প্ৰথমে বাউন্ডাৰীটো তাৰ পিছত বাউন্ডাৰীখন এনেকৈ চাই ল বাউন্ডাৰীখন বনাই লোৱাৰ পাছত বাউন্ডাৰী ৰেক্টেঙ্গল হিচাপে বনাই লবা বাউন্ডাৰীখন বনাই লোৱা প্ৰথমে তাৰ পিছত এই যোনটো বাকস এনেকৈ বাকস প্ৰথমে এটা ইয়াত বনাবা নেক্সট আকৌ ইয়াত এটা বনাবা দুটা এনেকৈ বাকস বনাই দিবা। এই বাকসত যাতে এক্সাম লিখাৰ পাছত আকৌ এইটো খুদৰণি কৰিব নোৱাৰি অল আপলোডিং হোৱাৰ আগতেও তোমালোকে এই খুদৰণি কৰিব নোৱাৰা সেই কাৰণে প্ৰথমে একদম সাৱধানেৰে বাকসটো বনাই লবা। প্ৰথমে তোমালোকে লিখিবা যে সাবজেক্ট এনেকৈ সাবজেক্ট কোড বুলি মই লিখি দিছো। ইয়াত সাবজেক্ট কোড যোনটো তোমাৰ জি আছে ইয়াত কিন্তু সাবজেক্ট কোড লিখিব নালাগে এক্সামত জাস্ট মই লিখি দিছো ইয়াত সাবজেক্ট কোড লিখিবা। ধৰা মোৰ ইংলিশ আছে ENG-AE এনেকৈ সাবজেক্ট ইয়াত হৈছে সাবজেক্ট কোড। ইয়াত হৈছে তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ লিখিব লাগিব। ইয়াত REG বুলি লিখিব নালাগে তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো যিটো আছে ধৰা মোৰ 2047 ধৰা XX ধৰা যিটো আছে মোৰ তোমালোকৰ যিটো ৰোল নম্বৰ ৰেজিষ্ট্ৰেচন নম্বৰ ৰোল নম্বৰ নাই ৰেজিষ্ট্ৰেচন নম্বৰ তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে এই ৰেজিষ্ট্ৰেচন নম্বৰটো তোমালোকে ইয়াত লিখি দিবা। তাৰ পিছত আহিল ৰেজিষ্ট্ৰেচন নম্বৰ লিখাৰ পাছত তোমালোকে আকৌ আমি যাব লিখিব লাগিব তললৈ চাই লোৱা। তলত আমি ইয়াত লিখিম ৰোল নম্বৰ। ধৰা মোৰ ৰোল নম্বৰটো কি আছে বা মোৰ UA201 বা ধৰা 5XX মই মোৰ ৰোল নম্বৰটো মই মোৰ দেখুৱা নাই তথাপি তোমালোকে নিজৰ ৰোল নম্বৰটো এনেকৈ লিখি দিবা। ৰোল নম্বৰটো তোমালোকে লিখি দিয়াৰ পিছত ধৰা মোৰ কাৰোবাৰ UC আছে কাৰোবাৰ US কাৰোবাৰ UA যাৰ যিটো আছে সেইটো লিখি দিলে হ'ল। তাৰ পিছত লিখিব লাগে পেপাৰ কোড। পেপাৰ কোডটো তোমালোকৰ যিটো আছে পেপাৰ কোড ধৰা মোৰ পেপাৰ কোডটো হৈছে ENG-AE মোৰ পেপাৰ কোডটো হৈছে 1015 ধৰা এটা মোৰ এই পেপাৰ কোডটো তোমালোকৰ পেপাৰত থাকিব এনসাৰ শিফটত তোমালোকে পেপাৰ কোডটো পাই যাবা। স্ক্ৰীনত দেখা পাইছা যে এই ৰাউণ্ড কৰি পেলাই স্ক্ৰীনত যেটো দেখা পাইছা সেইটো তোমালোকে এই তোমালোকৰ নিজৰ কুৱেশ্যন পেপাৰৰ তো দেখা পাবা যে পেপাৰ কোডটো সেইটো হুবহু তাৰ পৰা তুলি আনি ইয়াত লিখি দিলেই হ'ল পেপাৰ কোডটো ইয়াত লিখি দিলেই হ'ল। আৰু নেক্সট আকৌ তোমালোকক যদি এনসাৰ শিফট মই তোমালোকক ডেসক্ৰিপশ্যনত লিংক দি দিম এই পেপাৰৰ ফৰমেটটো মই তোমালোকক ডেসক্ৰিপশ্যনত মই দি দিম তোমালোকে ডাউনলোড কৰি পেলাই তোমালোকে নিজে বা ডাউনলোড কৰি পেলাই চাই পেলাই লিখিলে হ'ল বা কোনোবা প্ৰিন্ট আউট উলাই পেলাই লিখিলে হ'ল। আৰু নেক্সট আৰু এটা কথা আছে ইয়াত আৰু তোমালোকে এটা কাম কৰিব লাগিব যে ইয়াত পেজ নম্বৰ ইয়াত বিশেষ কৰি পেজ নম্বৰ ইয়াত বহাব লাগিব পেজ নম্বৰ। ধৰা মোৰ পেজ নম্বৰ এইটো হৈছে 5 ধৰা পেজ নম্বৰ হৈছে 5 এইটো মই 5 লিখি দিলোঁ পেজ নম্বৰটো 5 এনেকৈ পেজ নম্বৰটো বহাই পেলাই গ'লে হ'ল। নেক্সট পেপাৰ ইয়াতে এনেকৈ এনসাৰ শিফট লিখি দিবা নেক্সট পেপাৰতো এনেকৈ এনসাৰ শিফট ইয়াৰ পৰা লিখি গ'লে হ'ল আৰু এনেকৈ বনাই যাবা চিৰিয়েলকৈ। এতিয়া আমি এই এনসাৰটো দেখিলা নহয় কেনেকৈ লিখিব লাগে বস্তুটো ফৰমেটটো চাই লোৱা কেনেকৈ লিখিব লাগে আৰু নেক্সট ইয়াতে এনসাৰ লিখিলা তেনেকৈ সব পেজত এনেকৈ এনসাৰটো লিখাৰ পিছত তোমালোকৰ মোবাইলৰ দি ফটো তোলা। ফটো এতিয়া আমি ফটো তুলিম এটা ফটো তুলিবলৈ আমি এতিয়া যাওঁ এতিয়া আমি PDF কেনেকৈ বনাব লাগে এই বিষয়ে ডিসকাস কৰিম। এতিয়া মই তোমালোকক দেখুৱাই আছো মোবাইলৰ পৰা কেনেকৈ PDF টো বনাব লাগে। সবৰ লগত ল্যাপটপ নাথাকে আৰু মই মোবাইলৰ পৰা যেটো বনাইছো তোমালোকক মই দেখুৱাই আছো এতিয়া কেনেকৈ ফৰমেটটো বনাব লাগে। এটা যাও আমি ফৰমেটলৈ।
এতিয়া তোমালোকে সবতছে প্ৰথমত ইয়াৰ পৰা এটা কাগজ নামৰ এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব। ইয়াত তোমালোকে দেখা পাইছা এই কাগজ এপ্লিকেশ্যনটোক ইনষ্টল কৰিব লাগিব। ইয়াৰ পিছত এই এপ্লিকেশ্যনৰ লিংকটো মই তোমালোকক ডেছক্ৰিপশ্যনত দি দিম, প্লে ষ্ট'ৰৰ লিংকটো। কাগজ এপ্লিকেশ্যনৰ বহুতকেইটা এপ্লিকেশ্যন প্লে ষ্ট'ৰত এভেইলেবল আছে, তোমালোকে বিচাৰি নাপাব পাৰা। তাৰপিছত এই কাগজ এপ্লিকেশ্যনটো তোমালোকে সবতছে প্ৰথমতে অন কৰা। অন কৰাৰ পিছত এতিয়া তোমালোকে স্কেন PDF নামৰ অপশ্যনটো দেখা পাইছা তলত, এই অপশ্যনটোত একবাৰ ক্লিক কৰিবা। স্কেন PDFত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যিকেইটা ফটো লৈছিলা তোমালোকে এনচাৰ স্ক্ৰিপ্টৰ, এই ফটোকেইটা তোমালোকে গেলেৰীৰ পৰা ল'ব লাগিব। এতিয়া গেলেৰীৰ অপশ্যনত ক্লিক কৰা। গেলেৰীৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ গোটেই ফটোকেইটা দেখুৱাব। তাৰপিছত তোমালোকে ইয়াৰ পৰা নিজৰ নিজৰ ফটোকেইটা চিলেক্ট কৰি লোৱা। যোনকেইটা ফটো তোমালোকে তাত আপলোড দিবলৈ ৰেডি ৰাখিছিলে এই ফটোকেইটা চিলেক্ট কৰা। তোমালোকে যোনকেইটা ফটোকপিবিলাক তোমালোকে লৈছিলা এই ফটোকপিবিলাক ইয়াৰ পৰা চিলেক্ট কৰি লোৱা। যোনকেইটা পেজ তোমালোকৰ এনচাৰ স্ক্ৰিপ্ট আছিলে, মই ইয়াত খাদ্যতে তোমালোকৰ সুবিধাৰ কাৰণে এইকেইটা পেজটো চিলেক্ট কৰি লৈছোঁ। ইয়াৰ পিছত তোমালোকে ইয়াত ইম্পৰ্টৰ অপশ্যন এটা দেখা পাবা। এই ইম্পৰ্টৰ অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াত দেখা পাবা তোমালোকৰ নিজৰ নিজৰ এনচাৰ স্ক্ৰিপ্টৰ পেজবিলাক পেজ ৱাইজ তোমালোকে চিৰিয়েলি কৰিবা। মই ইয়াত মানে উল্টা পুল্টাকৈ কৰিছোঁ বুলি তোমালোকে সেইমতে নকৰিবা। তোমালোকে পেজ নাম্বাৰ 1, পেজ নাম্বাৰ 2, পেজ নাম্বাৰ 3, পেজ নাম্বাৰ 4 এইবিলাক চিৰিয়েলি কৰি ল'বা। তাৰপিছত ইয়াত প্ৰচিডত ক্লিক কৰি ল'বা। তাৰপিছত তোমালোকে ইয়াৰ পৰা নিজৰ নিজৰ এনচাৰ স্ক্ৰিপ্টৰ চাইজটো ৰিচাইজ কৰিব পাৰিবা। ইয়াত তোমালোকে এই কৰ্নাৰ ধৰি এনেকৈ কৰ্নাৰ তোমালোকে ওপৰত দেখা পাইছা ফটোত, এই কৰ্নাৰবিলাক এনেকৈ চিলেক্ট কৰি ল'বা। চিজিল কৰি লোৱা। নেক্সট ক্লিপৰ যদি তোমালোকৰ এনেকুৱা ফটো আহিছে তেতিয়াহ'লে এই ওপৰৰ ভিডিঅ'টোত চাই এই কৰ্নাৰ টু কৰ্নাৰ মেনেজ কৰিবা। চোৱা ওপৰত এটা ফটো তোমালোকক দেখুৱাই আছে তোমালোকৰ লাইভ ডেমোটো। এই ডেমোটো এনেকৈ কৰ্নাৰ টু কৰ্নাৰ চিলেক্ট কৰা, পেজৰ কৰ্নাৰ টু কৰ্নাৰ, ঠিক আছে। ইয়াত চিলেক্ট কৰিলে ওপৰত অকণমান তোমালোকৰ কিবা হেৰি কালাৰ আহিলে এইটো একো নাই, বেকগ্ৰাউণ্ডটো অলপ আহিলে একো প্ৰব্লেম নিদিয়ে। ইয়াৰ কৰ্নাৰ টু কৰ্নাৰ চিলেক্ট কৰি লোৱা। মই ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ সোনকালে দেখুৱাবৰ কাৰণে সব গোটেইকেইটা প্ৰচেছ। এতিয়া তোমালোকে যিকেইটা পেজ চিলেক্ট কৰিছিলা এইকেইটা পেজক তোমালোকে নিজে ৰিচাইজ কৰিব পাৰিবা। ইয়াৰ পৰা ৰিচাইজ কৰি ল'বা, নেক্সট কৰি যাবা ৰিচাইজ কৰি। তাৰপিছত নেক্সট কৰাৰ পিছতে তোমালোকৰ এনেকৈ এটা পেজ দেখা পাবা। ইয়াত তোমালোকৰ এনচাৰ স্ক্ৰিপ্টটো থাকিব। মই যিহেতু ব্লেংক পেজ দিছিলোঁ সেইটো কাৰণে ইয়াত অকণমান কালাৰ হিচাপত আহিছে। তোমালোকৰ প্ৰথমতে অৰিজিনেলত থাকিব। ইয়াৰ পৰা তোমালোকে ব্লেক এণ্ড হোৱাইটটো চিলেক্ট কৰি ল'বা। ব্লেক এণ্ড হোৱাইটত কৰোঁতে তোমালোকৰ MBও কম হ'ব। নিজৰ MBটো জানাই চাগে 2 পইণ্ট কিমান MB আছিলে। এই MBটো ৰিডিউচ হ'ব তোমালোকৰ PDFৰ, আৰু লগতে তোমালোকৰ হেণ্ড ৰাইটিংবিলাকো ক্লিয়াৰকৈ আহিব। ব্লেক এণ্ড হোৱাইট কৰি দিবা। তাৰপিছত তোমালোকে নেক্সট কৰিবা, ডান কৰি দিবা। নেক্সটত ডান কৰাৰ লগে লগে তোমালোকে ইয়াত দেখিছা যে তোমালোকৰ গোটেইকেইটা পেজ ইয়াৰ পৰা দেখাই দিছে। তোমালোকে এবাৰ পেজৰ ৰিভিউ ল'ব পাৰিবা। ইয়াত চোৱা পেজকেইটা চিলেক্ট কৰা আছে, গোটেইকেইটা পেজটো ইয়াত তোমালোকে দেখা পাইছা। নিজৰ পেজটো ইয়াত দেখা পাবা। তাৰপিছত তোমালোকে ইয়াত এই ৰাইট চিনত ক্লিক কৰিবা। এই ক্লিক কৰাৰ পিছত তোমালোকৰ PDFটো ৰেডি হ'ব। এতিয়া এই PDFটো তোমালোকে ইয়াৰ পৰা গৈ ছেভ এজ PDF নামৰ অপশ্যনত ক্লিক কৰিবা। 2.16 MB ছেভ এজ PDF হৈ গ'ল। ছেভ এজ PDF ডাউনলোডৰ ফাইলত পাই যাবা। মই তোমালোকক ফাইলতো গৈ দেখুৱাম। এতিয়া তোমালোকে ইয়াৰ পৰা এই PDFটোক প্ৰথমতে ৰিনেম কৰিব পাৰিবা। ৰিনেম কৰিলে তোমালোকে মই ৰিনেম কৰি তোমালোকক ফাইল মেনেজাৰত গৈ দেখুৱাইছোঁ ক'ত পাবা তোমালোকে এই বস্তুটো। ENGAE1014 ছেভ। এতিয়া এই PDFটো তোমালোকে ইয়াৰ পৰা ৰিনেম কৰাৰ পিছত তোমালোকে ডাউনলোড কৰিবা, ছেভ এজ PDF কৰিবা। ছেভ টু গেলেৰী কৰিলে তোমালোকৰ গেলেৰীত পেজ হৈ যাব। গোটেইকেইটা পেজকেইটা গেলেৰীত শ্ব' কৰিবা। এইটো তোমালোকে তাত আপলোড কৰিব নোৱাৰিবা। এতিয়া তোমালোকে চোৱা মই তোমালোকক ফাইল মেনেজাৰত লৈ গৈ দেখুৱাই আছোঁ। মোৰ ফাইল মেনেজাৰত লৈ গৈ তোমালোকক দেখুৱাই আছোঁ ইয়াত। এতিয়া ফাইল মেনেজাৰত তোমালোকে চোৱা ক'ত পাবা, এই ডকুমেণ্টছৰ অপশ্যনত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমালোকে ইয়াত ওপৰতে দেখা পাইছে যে 25 ছেপ্টেম্বৰত হেৰি কৰা ENGAE1014 এই PDFটো তোমালোকৰ ৰেডি হৈ গৈছে। এতিয়া কাগজ স্কেনাৰৰ হেৰিত গৈ চাব পাৰিবা। ইয়াত চোৱা তোমালোকৰ 7টা পেজ মই চিলেক্ট কৰাকেইটা
ইয়াত শ্ব' কৰিছে ঠিক আছে। ইয়াৰ পৰা তোমালোকে ৰিচাইজ কৰোঁতে অলপ ভালকৈ ৰিচাইজ কৰিবা আৰু বাউণ্ডাৰীবিলাক অলপ ক্লিয়াৰকৈ মাৰিবা পেঞ্চিলেৰে, আৰু লিখোঁতে পাৰিলে ব্লেক পেন দি লিখিবা, তেতিয়াহ'লে ব্লেক এণ্ড হোৱাইটতো অলপ ক্লিয়াৰকৈ আহে ব্লেকটো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ।